সমষ্টিটোৰ পৰা যিটো MSC হৈ কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলত ৰিপ্ৰেজেণ্টেটিভ হিচাপে আছিল তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল প্ৰায় 7 মাহ মান হৈ গৈছে 7 মাহ পাৰ হ'ব এতিয়া গতিকে আমি আমাৰ APNCC দলে ডিমাণ্ড কৰিছোঁ যে আমাৰ হৰাঘাট সমষ্টিত বাই ইলেকশ্যন হ'ব লাগে পাউৰ নিৰ্বাচন হ'ব লাগে কিন্তু আমাৰ কাৰ্বি আংলঙৰ যিটো নেকি শাসন চলাই আছে বৰ্তমান CEM খুদিৰাম ৰংহাং তেখেত আজিলৈকে বাই ইলেকশ্যনৰ কোনো প্ৰস্তুতি লোৱা নাই আৰু কৰিব বিচৰা নাই গতিকে আমি আজি ধৰ্ণাৰ পৰা ডিমাণ্ড কৰোঁ যে অতি সোনকালে বাই ইলেকশ্যন পাতিব লাগে আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ টাউন কমিটি মিউনিচিপাল কমিটি বোৰ্ড সকলো এডহক কৰি থৈ দিছে তেওঁলোকৰ মুনাফাৰ কাৰণে গতিকে আমি এই টাউন কমিটি মিউনিচিপাল বোৰ্ড সোনকালে অতি সোনকালে ইলেকশ্যন পাতিব লাগে সেইটো আমাৰ ডিমাণ্ড আৰু যদি আমাৰ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মুৰব্বী CEM খুদিৰাম ডাঙৰীয়াই যদি বাই ইলেকশ্যন আৰু টাউন কমিটি আৰু মিউনিচিপাল বোৰ্ড যদি ইলেকশ্যন নাপাতে তেতিয়াহ'লে আমি ৰৈ নাথাকোঁ আমাৰ APNCC দলে আমি আগন্তক আমাৰ আন্দোলন চলি থাকিব আৰু যেতিয়ালৈকে টাউন কমিটি আৰু বাই ইলেকশ্যন যদি নাপাতে তেতিয়াহ'লে আমি আন্দোলন কৰি থাকিম আমি গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি থাকিম আৰু সংবিধানলৈকে আমি আন্দোলন কৰি লৈ যাম গতিকে আমি অতি সোনকালে এই আমাৰ হাওৰাঘাট সমষ্টিত বাই ইলেকশ্যন পাতিব লাগে বুলি মই আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ পৰা মই আহ্বান কৰিছোঁ আৰু সকীয়াই দিছোঁ এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 20খন টাউন কমিটি আৰু মিউনিচিপাল বোৰ্ডে এতিয়া এডহকত ৰাখিছে এডহক কৰিছে তেওঁলোকৰ মুনাফাৰ কাৰণে আৰু এডহকত যদি ৰাখে তেতিয়াহ'লে তেওঁলোকে মুনাফা নাপাব আৰু তেওঁলোকে শোষণ কৰিব নোৱাৰিব তেওঁলোকৰ এতিয়া যিটো ৰুলিং চৰকাৰ BJP আৰু এই কাৰ্বি আংলঙৰ CM খুদিৰাম ৰংহাঙে তেওঁলোকে ভিকলাৰী শাসন চলাই গৈ আছে আমাৰ কাৰ্বি আংলঙখনত গতিকে আমি সেই স্বৈৰাচাৰী তন্ত্ৰৰ যিটো শাসন আমি সেইটো নামানো আমাক লাগে আমাৰ সংবিধান মতে যিটো বাই ইলেকশ্যন পাতিব লাগে সেইটো আমি ডিমাণ্ড কৰিছোঁ তেওঁলোকে টাউন কমিটি আৰু মিউনিচিপাল বোৰ্ড আৰু এই সমষ্টিৰ বাই ইলেকশ্যন নপতাৰ কাৰণটো হৈছে তেওঁলোকে শোষণ কৰা একমাত্ৰ শোষণ কৰিবৰ কাৰণে তেওঁলোকে এডহক কৰি থৈ দিছে আৰু তেওঁলোকে ইলেকশ্যন পাতিব বিচৰা নাই তেওঁলোকৰ এই স্বৈৰাচাৰী যিটো নেকি শাসন আমি নামানো আমাৰ APNCC দলে আমি সংগ্ৰাম কৰি গৈ থাকিম আৰু আমি ডিমাণ্ড কৰি থাকিম মই আৰু বেছি নকওঁ আৰু ক'বলগীয়া আৰু আমাৰ মাজত বহুত আমাৰ দলৰ নেতাসকল আছে তেওঁলোকে ক'ব গতিকে মই অতি সোনকালে আমাৰ এই হাওৰাঘাট সমষ্টি যিটো খালী থকা পথ সেইটো অট'নমাছ কাউন্সিলে আমাৰ অট'নমাছ কাউন্সিলৰ মুৰব্বী যিটো CEM খুদিৰাম ৰংহাঙে অতি শীঘ্ৰে অতি সোনকালে বাই
ইলেকশ্যন পাতাটো আমি বিচাৰোঁ আৰু আমি ডিমাণ্ড কৰিছোঁ। মই আজি ইয়াতে কৈ মোৰ চমু বক্তব্য ইয়াতে সামৰি মাৰিলোঁ। নমস্কাৰ। ধন্যবাদ থাকিল। আৰু ইয়াত কাৰ্বি আংলং হ'ল এটা ছেক্সিডল এৰিয়া হয়। ইয়াত জনজাতিসকলৰ কাৰণে, পাহাৰীয়া জনজাতিসকলৰ কাৰণে ইয়াত মাটি হওক তেওঁলোকৰ কাৰণে চিডিউল কৰা হৈ গ'ল। কাৰণ কাৰ্বি আংলং, সেইকাৰণে আমি বিচাৰিছোঁ যে কাৰ্বি আংলং অতি সোনকালে বাই ইলেকশ্যনটো পাতিব লাগে। তেওঁলোকে যদি সাহস আছে, যদি সঁচাকৈ যদি তেওঁলোকে গণতন্ত্ৰক ৰক্ষা কৰিব বিচাৰে, তেওঁলোকে যদি জনজাতিক সন্মান কৰে, গণতন্ত্ৰক ডেমক্ৰেচি যদি সন্মান কৰে, কনষ্টিটিউশ্যন সংবিধান যদি সন্মান কৰে, তেতিয়াহ'লে অতি সোনকালে নিৰ্বাচনটো পাতক, বাই ইলেকশ্যনটো patok kale. Kasi nilikadaw na chuning nilo, non ito bang bondolan, finance secretary, akehay, dhuniram timo bhansi nili, chihet pe nili apor pichulo. Nanti mereka hauragat, aku mesti lo. Hauragat tahun ini aku terpalu. Doa lagi, itu tu, lapang so dharana ke padu, mai ceri pun mai pujahan, lapang ke PSLC Central Committee Presiden Jai Sarkehai, pendang lo kado gawe, soal lo. Lapan dia kecil-kecil, PSLC leader kedua. Masih lain lo, ini company tegam lo, labang so Karbiang lo, BJP macam te tim Karbiang lo, CM Tuliram lo hang kecari. Ini tu mangkang pilih langgan kusitame, datang haragat. MEC konstituensi alam de langgam kesitame labangso India Constitution madangke demokrasi hal bangsa rong bangke kini thekdam long lo alangli apora tengpen election pa dunangi hal bangsa election kami pa thekde tamune alam bangke kini labangso demokrasi rong bangke alangli roi pa mi thekde do Masih solo bangke, ini tu murah tu mungkin ha. Kemana bang tu fancy itu ngepahai jima. Hal bang sokar itu. Asal lagi, enot Autonomous Council CM promat aning hangali, mana ke tim kerja lo tu aning hangali. Klaim tap berada bangke, cok cik. Kusin ini lapang so, mei lokpen, lapang so hongjai lokpen masih tidak itu. Asal lagi. Prabdin pen, Ladakh, Hauragat, MEC konstituensi bangke, election patungan itu, nilitum APSLC party pen jike hanglo, asal asal election palunan ko, lapen ke town committee, along sitame pini thegong lo, apora pen election palude, lapen laso lara bangke, ad hoc committee si, ningkan si aparma lato, aporende. Pasal langsung bangke, itu murah bangke, proyek pusing ini tegong oleh itu, jom si demokrasi awam berkok pusing tame, hal bangso, keklaim kita malang apor cok net, wajib si tame itu, ran kum cesong si pulangte, labangso tim Karbiang lo madante siap, tuliram ronghan keja, asal kar bangke ini cekang daklo. Pasal itu mungkin itu non BJP panjang si kedam tang apora tengpen non puthok alang itu panjang si labang so ke jok cita jong konpe pulang dangke eletum kewang jar ni abangke aning hangali rana panjang tipen labang so demokrasi ron dokumen dong tipen hala bangso bangsa langi ken bori po asip pini pena bangke langi jematanang ko labang ke cilanang
po pini arona tengpen demokrasi arona tengpen election ke bangja phan laban ke town committee labang so arona tengpen election ke bangja phan abang ke labang sa homjari lopen sinili bata ini ke thom apong sita melang ni phan tuning di pon tung lapen pu pon tung lasi soder wa ami aji Karbi Anglong ji team Karbi Anglong totha amar autonomous council CM Tuliram Ronghang ji 12 বছর শাসন কালতে আমি স্পষ্টভাবে দেখা পাইছো যে ইন্ডিয়ান কনস্টিটিউশন সংবিধান যি গণতান্ত্রিক ধাৰাভাৱে আমি ইলেকশনটো পাতিব লাগিছিল সময়মতে পাতিব লাগিছিল সেই ইলেকশনটো এতিয়া লৈকে আমি প্ৰতাৰ সম্ভাৱনা দেখা নাই সেইকাৰণে আমাৰ এপিএছএলসি দলৰ পৰা আজি এই পৰ্যায়ত আমি ধাৰণা হিচাপে পাতিবলগীয়া হৈছে গতিকে ৰাজ্যলৈ আমাৰ দলৰ পৰা আহ্বান আপোনালোকে দলে দলে ওলাই আহিব লাগে যি গণতান্ত্ৰিক যি টিম কাৰ্বি আংলং বিজেপি চৰকাৰে যি মাৰধাৰ কৰিব বিচাৰে সেই মাৰধাৰটো আমি কোনো পক্ষে সহ্য কৰিব নোৱাৰো কাৰণ আমাৰ ৰাইজৰ যি আশা আকাংক্ষা সেই আশা আকাংক্ষাটো সময়মতে হ'ব লাগে যাক আমি ইলেকশ্যনটো নিৰ্বাচিত কৰিব লাগে সেইটো ৰাইজে মনত যি ভাৱনা যি বিবেক সেই ভোটৰ দ্বাৰাহে নিৰ্বাচিত কৰাব লাগে বুলি মোৰ ফালৰ পৰা মই কাৰ্বি আংলং অটোনমাছ কাউন্সিল চিএমক অনুৰোধ কৰিব বিচাৰো সেই গতিকে কাৰ্বি আংলং অটোনমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ আপুনি ৰাইজৰ যি আশা আকাংক্ষা ৰাইজৰ যি দাবী যি আমাৰ এপিএছএলসি দলৰ যি দাবী সেই দাবীটো আপুনি ভালকে শুনিব লাগিব আৰু ইমিডিয়েটলি আমাৰ হাওড়াঘাট পৰিষদীয় সমষ্টিটো সময়মতে ইলেকশ্যন পাতিব লাগিব আৰু কাৰ্বি আংলং গোটেই টাউন কমিটি হওক সময়মতে ইলেকশ্যন পাতিব লাগিব এডহক কমিটিৰ দ্বাৰা ইয়াৰ কথাটো অসাংবিধানিক হিচাপে দেখা পাইছো গতিকে সেইখিনি আমি সহ্য কৰিব নোৱাৰো আৰু যদি সময়মতে এই দুটা ইলেকশ্যন যদি কাৰ্বি আংলং অটোনমাছ কাউন্সিল তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ যদি সময়মতে পাতিব নোৱাৰে তেতিয়াহ'লে অনাগত দিনবোৰত আমি অন্যান্য ঠাইত ধাৰণা হিচাপে গ্ৰহণ কৰিব লাগে সেইকাৰণে সমূহ ৰাজ্যলৈ আহ্বান সময়মতে আহক দলে দলে ওলাই আহিব লাগিব আমাৰ এই গণতান্ত্ৰিক যি মাৰ্ডাৰ সেই মাৰ্ডাৰটো আমি সকলোৰে এক মঞ্চত এক খোজ আমি দাবীটো উত্থাপন কৰিব লাগিব এই গতিকে মই এই মঞ্চত কাৰ্বি আংলং অটোনমাছ কাউন্সিল তথা সমূহ ৰাজ্যলৈ আহ্বান জনাইছো এই গণতান্ত্ৰিক যি মাৰ্ডাৰ এই বিজেপি চৰকাৰে আমি কোনো পক্ষে সহ্য কৰিব নালাগে আপোনালোকে দলে দলে ৰাইজে ওলাই আহিব লাগিব বুলি এই মঞ্চৰ পৰা মই সকলোৰে আহ্বান জনাইছো Kasi pinili kaling alam thebangke ninje panuelo litum afijong stamel litum kehai aman kedo usar sitame dola kasi lam conference nilam thebangke riponte go kardo ধন্যবাদ থাকিল আমাৰ ধনীৰাম টিমুং ডাঙৰীয়ালৈ এটা কথা ক'ব মনত ৰাখিব লাগে যে বিজেপি চৰকাৰে যেতিয়া শ্লোগান গাই থাকে নহয় জাতি মাটি ভেটি ৰক্ষা এটি জাতি যদি নাথাকিলে মাটি যদি থাকিলে কোনে ৰক্ষা কৰিব আজি মাটিটো নাইকিয়া হৈছে জাতিৰ অস্তিত্ব নাইকিয়া হৈ আছে কিন্তু বিজেপি শ্লোগানটো তেওঁলোকে পাহৰিলে যে জনজাতিৰ অস্তিত্ব এতিয়া দিনে দিনে নাইকিয়া হৈ আহি আছে তেওঁলোকৰ অস্তিত্ব তেওঁলোকৰ মাটি তেওঁলোকৰ জাতিৰ আজি দিনে দিনে নাইকিয়া হৈ আহিছে এতিয়া বাংলাদেশৰ পৰা আশা আজি আমাক শাসন কৰিছে কাৰ্বি আংলঙত বংগভেঙে আমাক শাসন কৰিছে এতিয়া জনজাতিসকলৰ ইয়াত অধিকাৰ নাই ইয়াত এতিয়া তেওঁলোকৰ ওপৰতে আমি স্বাৰ্থ তেওঁলোকৰ লগত এতিয়া আমি চাকৰ হিচাপত আছো এতিয়া কাৰ্বি আংলং জনজাতিসকলৰ নাই খিলঞ্জীয়া অসমীয়াসকলৰ নাই আজি আপোনালোকে ওলাই আহক খিলঞ্জীয়া অসমীয়া আদিবাসী আপোনালোকে ওলাই আহক যদি আপোনালোকে
জাতি মাটি যদি ৰক্ষা কৰিব বিচাৰে আপোনালোকে খিলঞ্জীসকলে ওলাই আহক আৰু আদিবাসীসকলে ওলাই আহক যদি সঁচাকৈ যদি জাতিৰ মাটি যদি ৰক্ষা কৰিব বিচাৰে এই APSLCৰ মঞ্চত আপোনালোকে আহক এই মঞ্চ